দুৰ্গা পূজাহান বতৰত জিলাপি যদি নাখাওঁ কিবা দুৰ্গা পূজাহান লাগব না একো হনে নালাগিব কিন্তু মই জিলাপি খাম কৰ পৰা মোৰ লগত দেখোন 1 টকাও নাই হাও এটো দেখোন কানা আন পাইছোৱে দেখা নাপাই কি জানি সেইকাৰণে তো কলা চশমা পিন্ধি আছে এই চান্স এই চান্সতে খাই লং ৰ দোকান কি করছা এগুলা হ্যাঁ কানা নহয় নেকি দেখা পাই কি মোক কানা বুলি ভাবছা নেকি সব চশমা পিন্ধা মানুহ কানা বুলি ভাবছা নেকি মোৰ চকু নাই ঐ কত পলা ৰ ও খুৰী কি আপোনাৰ বেগটো পৰি গিছি হা মোৰ বেগ সোনকালে লৈ যাওক পইচা থাক পাৰে অ দেওবাৰে যাং দে মই থ্যাংক ইউ অ ফুৰি কত যাই ৰব অ ফুৰি আপোনাক যে টেকটো দেখালো কিবা এটা কোৱা কিবা খাবি কি খাবি জিলাপি অ যো জিলাপি খাম জিলাপি খাবি জিলাপি 1 কেজি দিয়কচোন মই কৰ্মা খাম হয় নেকি কুৰমা এক দিয়ক হে এটো লব বাইদা দিয়ক না এটো খৰমাটো লক কিমান হল 250 টকা হল আও জানি কি হতে এটো বাইদা এখন ডুপ্লিকেট পইচা হ্যাঁ ডুপ্লিকেট ৰ এখন ল বাইদা এখন ডুপ্লিকেট দুহু মনত বেংক অফ ইন্ডিয়া এখন ডুপ্লিকেট নোট মাখান চাই লং আগতে হা মোৰাই গতে মাখান ডুপ্লিকেট দুহুন অ চলিকেটা কত গেলি ও আহুন মানে মোক ঠগে থৈ গেল এ মই যাওঁ ইতা বাইদা পইচাটো দি যাওক পইচাটো জিলাপি আৰু খৰমাৰ এ জিলাপি খাম বুলি 200 টকা এটা আনছিলো আৰু 50 টকা 50 টকাটো পিছত দি যাম দে মই ও বুটুবি ও ডালিমি কত গিছলি পূজা না গিছলি পূজাৰ পৰা আহিলো ৰ জিলাপি আনছ না তই আনছ না নাই হাতি খা তই আনা নাই কি কবি দুটা চলি জি ঠগইছি মই ঠগইছি আৰু মোৰো কি কথা কবি মই ঠগ খাইছো জানা না সবজি চশমা পিন্ধা মানুহ অন্ধ নহয় মই আজি হে গম পালো এগলা কান বাদ দিছুন এ পূজা বুলি যদি জিলাপি যদি খাবা নাপাও কি পূজা লাগব তাকেতো পূজাই নালগিব আমাৰ এই ফুটা কপালে একো পইচা দিছে নাই আমাৰ যো হাই বন্ধুসকল স্পৰ্টছ লাভাৰবিলাকৰ বাবে এটা বহুত ডাঙৰ বিগ নিউজ আছে আৰু তেখেতসকলে পইচা উপাৰ্জন কৰাৰ একেবাৰে সহজ ৱেবছাইট এটাৰ বিষয়ে কৈছোঁ যিটো হৈছে মজবেট আৰু মজবেটত এক্টিভ প্লেয়াৰ এতিয়ালৈকে 5 মিলিয়নতকৈ অধিক আছে আৰু তাৰে প্ৰায় প্লেয়াৰে 5 লাখতকৈ অধিক টকা জিকিছে আপুনি দিনটোতে 6000 টকালৈ জিকিব পাৰে আৰু মাহিলী 7000 টকালৈ উপাৰ্জন কৰিব পাৰিব আৰু হাজাৰতকৈ অধিক মানুহে 1 লাখ টকালৈ জিকিছে আৰু এতিয়াও জিকি আছে মজবেটত অকল এটোৱে নহয় নতুন কথা জানিবলৈ পাৰিব পইচা কেনেকৈ উপাৰ্জন কৰিব পাৰি মজবেটৰ পৰা জিকা টকাখিনি আপুনি 20 মিনিটৰ ভিতৰত ওলাব পাৰিব আৰু 24/7 আপুনি কাষ্টমাৰ সাপোৰ্ট পাব তাত কিছুমান আপোনাৰ প্ৰশ্ন থাকিব সেই প্ৰশ্নবোৰৰ উত্তৰ আপোনালোকে ইয়েছ নট দিব লাগিব আৰু আপোনালোকে যদি একেবাৰে শুদ্ধ হয় তেতিয়াহলে 100% ৰিয়েল কেছ আপোনালোকে জিকিব পাৰিব যেনেকৈ ক্ৰিকেটত আহিব লগা মেচখনত টছ কোনে জিকিব এ টিম নে বি টিম কালি ধৰক ৱৰ্ল্ড কাপত ইণ্ডিয়া ভাৰ্চেছ পাকিস্তানৰ মেচ আছে তাত কোনে জিকিব এ টিম ইণ্ডিয়া বি টিম পাকিস্তান এনেকুৱা ধৰণৰ বহুতো কোৱেশ্চন থাকিব তাৰে আপোনালোকে শুদ্ধ উত্তৰটো দিব লাগে আৰু ৰিয়েল কেছ জিকিব পাৰিব ইয়াত অকল ক্ৰিকেটতে নহয় বহুতো ধৰণৰ গেমত আপুনি প্ৰেডিকচন কৰিব পাৰিব আৰু ইয়াৰ পৰা জিকিব পাৰিব ৰিয়েল মানি মজবেটত আপোনালোকে খেলিব পৰা গেমবিলাকৰ নাম কৈ দিছো যেনেকৈ এভিয়েটৰ আণ্ডাৰবাহাৰ ক্লাছ এক্স জেট এক্স লাইভ কেচিনো আৰু বহুতো ধৰণৰ গেম আছে এইবোৰ খেলিও আপুনি ৰিয়েল কেছ মানি জিকিবলৈ পাৰিব মইতো আপোনালোকক ক'ব বিচাৰিছো যদি আপোনালোকৰ মজবিট আছে বাকি কাৰো দৰকাৰ নাই এতিয়া শুনক আপোনালোকক মই এটা সিক্ৰেট কথা কৈ আছো যেটো আপোনালোকে মজবেটৰ পৰা খুব সোনকালে ধনী হ'ব পাৰিব আৰু মোৰ সাবস্ক্ৰাইব সকলৰ কাৰণে এটা প্ৰমো কোড আছে যেটো হৈছে হুলকাটা আৰু আমাৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত আপোনালোকৰ প্ৰমো কোডটো দিয়া আছে হেতু ইউজ কৰক আৰু লগে লগে ওয়েলকাম বোনাছ পাক 34000 আৰু লগতে 250 টা ফ্ৰী স্পিন পাব মজবেটে সব ধৰণৰ পেমেন্ট সাপোৰ্ট কৰে গতিকে দেৰি নকৰি এতিয়াই মজবেটত সাইন আপ কৰক আৰু খেলক আৰু জিকক ৰিয়েল মানি মজবেট নাম্বাৰ 1 গতিকে তলত দিয়া লিংক ইউজ কৰক আৰু গুড লাক জিলাপি কি জিলাপি খাইছে বলা খাই গাঁৱৰ ভিতৰত ধনী মানুহ বলা খাই তাতে বিনা পইচাত কেজি জিলাপি খাবা পাম হেৰি পূজাৰ বতন নহয় সেইকাৰণে তোৰ তাতে বোলো এক কাপ চাহ খাওঁ আমি দুটা সেইকাৰণে আহিছো ৰ চাহ খাবি যো বল বহ তুং বহ
মই চাহ কৰি আনো দে জিলাপি জিলাপি খাবাক লাগি আৰু পূজাত যাব লাগে না এতিয়া আহিলে হ'ব মানিছে ইমান জিলাপি খাবা পাম চাহ এইটো তোৰ ভালা খাই তই নাচ না পূজাৰ বতৰত যে মানুহ আহিলে যে জিলাপি দি চাহ দিব লাগে কি মুড়িৰ লাড়ু দি চাহ দিছা তই কি মাঘৰ বিহু বুলি ভাবছা নেকি খাওঁ আলহী আহিলি যেনেকে চাহ দিওঁ মোৰহে কথা হা তই দেখোন এতিয়া জিলাপি খাই আছিলে আমি ঘৰত হৈছো দুটা মানুহ চিংৰা আৰু মোৰ কাৰণে এক পোৱা আনিছিলোঁ খাই শেষ আৰু ক'ৰ পৰা ৰাখিম গছমুৰা ভলা খাই তই কি হেকনি কথা নাজান নেকি পূজাৰ বতৰত যে মানুহ আহিলে জিলাপি দি চাহ দিব লাগে এইগুলা মুড়িৰ লাড়ু চুড়িৰ লাড়ু দি চাহ দিব নেকি হেকনি কথা নাজান তই নাখাও মিঠা কোনফালে যা নালগে যা এণ্টক চাহ দিও বিপদ নিদিলেও বিপদ পদুমি তোক লগি মই গৰম গৰম জিলাপি আনছো পদুমি পূজাৰ দিনা জিলাপি খাবা নাপালো খবৰ ভাল না তোৰ আজি আৰু কিহৰ খবৰ ল'ব আহিছা পূজাৰ দিনত চবকে মাত দিব লাগে ক'ত আছিলে মই বিচাৰি বস্তু পূজা চাব গৈছিলোঁ হয় নেকি পূজাত কি চালি পূজাত হেৰি মই সুধবা খুজিছিলোঁ কি কেনে লাগিল পূজা চাই পূজা চাই মস্ত ভাল লাগছি গম পাইছা নে মস্ত বহুত ভাল লাগছে পূজাত কি দেখা পালি পূজাত দেৱীক দেখা পালোঁ বহুত ভাল লাগছি মই চব গম পাওঁ তোকে জিলাপি লোভত মোক মাতিছা খাম আজি এই গৰম গৰম জিলাপি খুৱে পদুমিৰ লগত ফাইনেল কৰিয়ে ল'ব লাগিব এতিয়া পদুমিক বা ক'ত বিচাৰি পাওঁ পদুমিৰ নাম লোৱাৰ লগতে পদুমি আহি ওলালে পদুমি 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 আহিলা আৰু তিৰি মোৱাটো কি হাল পদুমি তোক লগি মই মৰমতে গৰম গৰম জিলাপি আনিছিলো ডালিমি শুনছা তই মোৰ কাৰণে গৰম গৰম জিলাপি আনছি খাম দে আমি লৈ যাই আছো শালা গাহৰি চলি পদুমি ডালিমি কবি খুশি কবি গম জিলাপি খাবা নাপাম মোৰ জিলাপি হ'ব ক'ত গ'লে জিলাপি পাইছো পদুমি পদুমি জিলাপি আনছো পদুমি খা এই বাৰা লাগা জিলাপি খাম নেকি মই ধুই আনি দি আছো এই জিলাপি কোনে ধুই খাই নাখাও যা তেনেহ'লে মই নতুনকে জিলাপি কিনি আনি আছো তোৰ তাত মই যাই আছো পটকে জিলাপি লৈ আহি আছো আজি মই পদুমি জিলাপি খুৱাই পতাইহে এৰিম আমেৰিকাই দোকানখন বন্ধ দেহুৱে কি হ'লে বন্ধ চালা দোকানখন আজিহে বন্ধ কৰিব পাৰলাক না এই পূজা কি শেষ নেকি হেত তেৰিকা চালা প্ৰেমত বৰ সদায় বাধা মই ভাবছিলো পদুমিক জিলাপিয়ে খুৱাই আজি পতাম হেত তেৰিকা বেয়া টোপনি মাৰিলো দেই ভাল লাগি গৈছে হৰখানটো দেখোন জিলাপি দিবা অহাৰ কথা আছিল পদুমি কি একলাকলে খালাক নেকি পদুমি ডালিমি হৰখান্ত আহিছে ক'ত জিলাপি ক'ত জিলাপি হৰখান্ত আহিছে মইহে তই সুধবা খুজিছিলো হৰখান্তই জিলাপি দি থৈ গেল নেকি আৰু তই কি একলাকলে খালি নেকি হে ক'ত দিবহি ইটা গডলা হ'ল ইটাক লগি নাহাই নাই থগে থৈ গেল কিজানি আহাই নাই এনে আশা পালি থাকলো না হয় দে সঁচাই দে এইগিলাখান মানুহ এনে মুখৰ চুপলাই দিহে মাৰবা জানে খুৱাব এই চিপৰা মানুহ এইগিলা নুখুৱাই খাবাই নাপাম কিজানি আমি জিলাপি খাবা নাপালো পূজা তহঁতে জিলাপি খাব পোৱা নাই মই ঘৰত বনাইছো খাবি যো কবি খুশি কবি গম জিলাপি খাবা পাম দে বৌ মই চাহ আৰু জিলাপি বনালে হ'ব দে চাহ নহ'লেও হ'ব জিলাপিটো লৈ আহ দে জিলাপি ইমান জিলাপি
দে খা খা থুইছা নাই কি জিলাপি খপা মিঠা চিঠা নাই মানে মই ঘৰতে জিলাপি বনাইছিলোঁ মই জিলাপি খাই বহুত ভাল পাওঁ কিন্তু কি কবি মোৰ ডায়েবেটিছ আছে নহয় সেইকাৰণে চুগাৰ ফ্ৰী বনাইছিলোঁ জিলাপি মানে হৈছে চেনি আৰু তই চেনিটোকে ফ্ৰী কৰি দিছা তাকেতো কেনেকে খামে তাকেতো তই এটা কাম কৰগে যা চেনি অলপ লৈ আল আমি এনকে খাম যা ৰ আনি আছোঁ ৰ কিবা কৰি চেল গেল দে নহ'লে ইমান কষ্ট কৰি বনোৱা জিলাপি মান পেলাই দিব লাগে কবি খুশি কবি গম চেনি লগাই জিলাপি খাম এই বছৰ এনকে খাম অহা বছৰ ভালকে খাম